নমস্কাৰ মই প্ৰদীপ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এই ইউটিউব চেনেলটোলৈ যিহেতু মই হোটেলত এজন কাম কৰা ল'ৰা গতিকে এতিয়া ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গতিকে এতিয়া মটৰ বনাম যিহেতু মাঘেৰিটাৰ পৰা এখন বাছ আহে বাছখনক খুৱাব লাগে যাৰ নাম বাছখনৰ নাম হ'ল আটলাণ্টা সেইখনক পুৰি চব্জি খুৱাব লাগে ৰাতিপুৱাই আৰু এই পুৰি বনাই আছে ষ্টাৰ্ট কৰিছে আৰু আৰম্ভ কৰিছে বনাব আৰু মই যিহেতু পুৰিৰ লগত খাবলৈতো চব্জি লাগিব না সেইকাৰণে এতিয়া মই চব্জি বনাব লাগিব আৰু এয়া পিঁয়াজ কাটি ল'লোঁ মটৰ যিহেতু বইল আছে গতিকে তেল মাৰিম আৰু আজি হ'ব শুকান চব্জি ভেন্দি হ'ব লগত আৰু এয়া আমাৰ বাইদেউ এবাৰ ভেন্দি আৰু আলু চব্জি শুকান চব্জি হ'ব আৰু জোল চব্জিত হ'ব মটৰ গতিকে কেনেকৈ বনাম আপোনালোকক দেখাম আপোনালোকে চাই যাব আৰু দিনটোত কি কৰোঁনো হোটেলত তাকে আৰু এয়া কেৰাহীখন বহাই ল'লোঁ গেছটো জ্বলাই ল'ম আৰু এয়া জ্বলি গ'ল ষ্টাৰ্ট কৰিম এতিয়া কেনেকৈনো বনাম মটৰখিনি আপোনালোকে চাই যাব যিহেতু আপোনালোকে জানে আৰু তথাপিও আৰু দেখাইছোঁ আপোনালোকক ৰেডি কৰি ল'লোঁ মছলাখিনি ইয়াৰ হালধি আদা নহৰু পেষ্ট তেজপাত নিমখ আৰু ইয়াৰ ৰঙা জলকীয়া গুড়াটো পিঁয়াজ ধনিয়া পাউডাৰ জিৰা পাউডাৰ এয়া ঢালি দিলোঁ অলপ কম পৰিমাণে মিঠাতেল আৰু ইয়াতে তেলটো গৰম হ'ল দিলোঁ তেজপাত ৰঙা জলকীয়া পিঁয়াজটো অলপ ৰঙাকৈ ভাজি দিলোঁ ৰঙাকৈ ভজাৰ পিছত বইল মটৰখিনি ঢালি দিলোঁ ঢলাৰ পিছত মটৰ ৰেডি হৈ গ'ল আৰু এয়া শুকান চব্জিৰ বাবে ৰেডি কৰি দিলোঁ ইয়াতে দিয়া হৈছে কাবেলি বুট আৰু লগত থাকিব আলু আৰু ভেন্দি আপোনালোকে বাৰু ভেন্দি চব্জি খাই কেনেকুৱা পায় মই কিন্তু বহুত ভাল পাওঁ এয়া ৰেডি হৈ গ'ল ভেন্দি চব্জি আৰু দেখাইছোঁ কি বনি আছে এয়া দেখিছে আমাৰ গোপাল ভাইটি বনাই আছে কি বনাইছে পুৰি বনাইছে গৰম গৰম পুৰি আহি যাব খাই যদি বাইদেউ মৰমৰ বাইদেৱে কি কৰি আছে আটা ই বনাই আছে গৰম গৰম পুৰি আহি যাব খাই যদি খোলা নাই যে ফুলিলে নে এইটো ফুলিলে অঁ এয়া ফুলিছে এইটো আহি গ'ল অৰুণাচল নমস্কাৰ গুড মৰ্ণিং কিবা ক'ব ছাৰ কি খায় পুৰি খায় গৰম গৰম এয়া গৰম গৰম পুৰি খাব প্ৰথম বহনি এই সেইবিলাক নহয় দেই আৰু এয়া বনি আছে গৰম গৰম দালি আৰু এইফালে উতলি আছে গৰম গৰম ভাত আৰু এতিয়া বনাম লাই শাক আৰু গাহৰি আৰু এয়া কেৰাহীত ঢালি দিলোঁ গাহৰি আৰু গাহৰিখিনি যিহেতু বইল কৰা নাই সেইবাবে অলপ সময়লৈকে এইদৰেই থৈ দিলোঁ এয়া দেখিবলৈ পাইছে গাহৰি ড্ৰাই হৈ গ'ল ড্ৰাই হোৱাৰ পিছত মছলাবিলাক দি দিলোঁ তাৰপিছতে দিম এতিয়া লাই শাক আৰু গাহৰি খোৱাৰ আমেজেই বেলেগ তো এয়া ৰেডি হৈ গ'ল লাই শাক গাহৰি বনাই আছে গৰম গৰম বেঙেনা ফ্ৰাই এয়া দেখিবলৈ পাইছে বৰ লাজুকী বৰ লাজ কৰে এয়া দেখিছে গৰম গৰম এয়া উতলি হৈ আছে বনাইছে হে জুইছে কওক অঁ এটা মাত খা দেখিছে নে একদম সৰু ল'ৰা নিচিনা কেলৈ এনেকুৱা মাতটো জন্মগত নেকি আচ্ছা থেংক ইউ ফাইনেলি সকলোবিলাক বস্তু বনাই হৈ গ'ল এয়া দেখিবলৈ পাইছে ভাত হৈ গ'ল এয়া দেখিবলৈ পাইছে ভাত এয়া হৈ গ'ল মচুৰ দালি এয়া হৈ গ'ল মটৰ দালি এয়া হৈ গ'ল তুমি বনাইছিলোঁ যে ভেন্দি চব্জি আৰু এয়া চাটনি আলু পিটিকা এয়া হ'ল মাটি দাইল আৰু এইফালে হৈ গ'ল সেই যে বনাইছিলোঁ গৰম গৰম গাহৰি এয়া হৈ গ'ল ব্ৰইলাৰ আৰু ইয়াত মাছ আছে ইয়াত খাচী আছে ভিডিঅ'টো আজি ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ
নাপাহৰিব তেতিয়াহ'লে আজিলৈ বিদায় মাগিছোঁ অন্য এটি ভিডিঅ'লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ ধন্যবাদ